নমস্কাৰ Hslcৰ MCQ সলিউশন সিৰিজৰ আজিৰ এই নতুন খণ্ডটিলৈ সকলোকে স্বাগতম জনাইছো। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল তলৰ বাস্তৱ সংখ্যাবোৰৰ কোনটো নিৰৱধি পৌনঃপুনিক হ'ব। তো প্ৰথম অপচনটোত আছে √3, আমি জানি এইটো অপৰিমেয় সংখ্যা, পাই এটা অপৰিমেয় সংখ্যা, আৰু শেষৰটো 13/125 এইটো সাৱধি, কিয়নো 125 মৌলিক উৎপাদক হ'ব 5 × 5 × 5, গতিকে নিশ্চিতভাৱে 1/7 হ'ব অসীমিত পৌনঃপুনিক। এইটোক যদি আমি হৰণ হিচাপে প্ৰকাশ কৰোঁ, দশমিকত প্ৰকাশ কৰোঁ, তেতিয়া আমি এনেকুৱা দেখা পাম 1/7 = 0.142857, আকৌ এইটোৰ পুনৰাবৃত্তি হ'ব, গতিকে এইটো নিৰৱধি পৌনঃপুনিক, অসীমিত বা অসীমিত পৌনঃপুনিক, গতিকে এইটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 2, √7 এটা অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা, মৌলিক সংখ্যা, অপৰিমেয় সংখ্যা। তো আমি জানো √7 এটা অপৰিমেয় সংখ্যা, গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন 3, 3x³ - 5x² - 11x - 3 এই ত্ৰিঘাত বহুপদটোৰ শূন্যবোৰৰ যোগফল হ'ব। ইয়াৰ শূন্য তিনিটা আছে, ত্ৰিঘাত ৰাখি আমি জানো শূন্যবোৰৰ যোগফল -b/a, দ্বিঘাত ৰাশিৰ দৰে একেই। ইয়াতে বিৰ মান আছে -5, গতিকে -b আৰু এটা মাইনাছ +5 হ'ব বাই a, এৰ মান আছে 3, গতিকে 5/3, অপশ্যন ডি হ'ব ৰাইট এনচাৰ। কি চৰ্তত দ্বিঘাত সমীকৰণ x² + bx + q = 0 মূল দুটা বাস্তৱ আৰু অসমান হ'ব। তো আমি জানো কোনো এটা দ্বিঘাত সমীকৰণৰ b² - 4ac ভেদ নিৰূপক, b² - 4ac = যদি 0 হয়, তেনেহ'লে মূল দুটা বাস্তৱ আৰু অসমান হ'ব, সমান হ'ব, গতিকে ইয়াতে আছে অসমান। অসমান হ'লে ইয়াৰ b² - 4ac greater than 0 হ'ব লাগিব। অৰ্থাৎ আমি এনেকৈ এইটো উলিয়াই ল'ব পাৰোঁ, এই সমীকৰণটোৰ b² - 4ac, bৰ মান আছে p², b² মানে p² -4 × 1 × c, cৰ মান আছে +q। b² - 4ac যদি শূন্যতকৈ ডাঙৰ হয়, তেতিয়াহে তাৰ মূল দুটা কি হ'ব, বাস্তৱ আৰু অসমান হ'ব, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, p² - 4q greater than 0। কুৱেশ্যন নম্বৰ 5, দুটা সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9, তেন্তে ত্ৰিভুজ দুটাৰ কালিৰ অনুপাত হ'ব। তো আমি জানো সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত 4:9 দিয়া আছে। তেনে ক্ষেত্ৰত কালিৰ অনুপাত যদি উলিয়াব চাওঁ, কালিৰ অনুপাত হ'ব অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ, গতিকে অনুপাত আছে 4:9, ইয়াৰ বৰ্গ হ'ব 4² = 9²। অৰ্থাৎ আমি লিখি উলিয়ালে এনেকুৱা হ'ব, ট্ৰাইংগল ABCৰ এৰিয়া আৰু PQR এৰিয়াৰ অনুপাত হ'ব ইয়াৰ অনুৰূপ বাহু AB/PQ এই অনুপাতটোৰ বৰ্গৰ সমান। তো অনুপাত দিয়া আছে 4/9, গতিকে তাৰ স্কুৱেৰ হ'ব 16/18, অৰ্থাৎ 16:81, অপশ্যন ডি ৰাইট এনচাৰ। কুৱেশ্যন নম্বৰ 6, 10 আৰু -10 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান হ'ব। তো এইটোৰ শ্বৰ্টকাট হিচাপে আমি চাব পাৰোঁ, যদি দুয়োটা বিন্দুতে xৰ মান দিয়া থাকে, তেনেহ'লে তাৰ যোগফল, কিন্তু চিনটো আমি হিচাপত ধৰিব নোৱাৰোঁ। ইয়াতে আছে 1 আৰু -1, যদি বিপৰীত চিহ্ন থাকে, মাইনাছটো বাদ দি আমি যোগফল উলিয়ালে বিন্দু দুটাৰ দূৰত্ব বুজাব, গতিকে 1 + 1 হ'ব 2। চিত্ৰ হিচাপে বুজিলে এনেকৈ বুজিব পাৰি, বিন্দু দুটা এনেকৈ থাকিব, -1 0 ইয়াতে থাকিব আৰু 1 0 ইয়াতে থাকিব, গতিকে এইখিনি দূৰত্ব 1 একক, এইখিনি দূৰত্ব 1 একক, মোৰ দূৰত্ব হ'ব 2 একক।
যদি চিন দুটা বেলেগ বেলেগ থাকে চিন দুটা বাদ দি কেৱল যোগ কৰিলে তাৰ দূৰত্বটো ওলাই যাব শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 7 যদি সূৰ্যৰ উত্থান কোণ 45 ডিগ্ৰী হয় তেনেহ'লে স্তম্ভ আৰু ছাৰ অনুপাত কিমান হ'ব ইয়াতে উত্তৰ দিয়া আছে চাৰিটা আমি চিত্ৰ আকাৰে কথাটো ভালকৈ বুজি ল'ব পাৰোঁ উত্থান কোণ 45 ডিগ্ৰী স্তম্ভ আৰু ছাৰ অনুপাত অৰ্থাৎ 1045 যদি আমি উলিয়াই লওঁ অৰ্থাৎ 10 থিটা স্তম্ভ লম্ব বাই ভূমি ছাঁ আছে ভূমি তো 1045ৰ মান আমি 1 বুলি জানো গতিকে স্তম্ভ আৰু ছাৰ অনুপাত 1 মানে 1:1 গতিকে ৰাইট এনসাৰ অপশ্যন এ কুৱেশ্যন নম্বৰ 8 আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি ডিগ্ৰীত কোন এটাৰ বৃত্তকলাৰ কালি হ'ল কিমান কালি হ'ব উলিয়াব লাগে এটা বৃত্তকলাৰ কালি আমি জানো বৃত্তকলাৰ কালি থিটা বাই 360 পাই আর স্কয়ার এইটো বৃত্তকলা ইয়াতে থিটাৰ মান দি আছে পি ডিগ্ৰী য'ত ব্যাসাৰ্ধ r এতিয়া থিটাৰ সলনি আমি পি বহাব লাগিব 360 ঠিকে থাকিব পাই r স্কয়ার য'ত r ব্যাসাৰ্ধ আমি দেখা পাইছো পি পাই r স্কয়ার ঠিকে থাকিব ইয়াতে অপচনটোত কত এনেকুৱা এটা অপচন দিয়া আছে 2 পাই r স্কয়ার আছে 2 টো ইয়াতে 360 টাইমস আহিব গতিকে অপশ্যন ডি টু শুদ্ধ হ'ব অপশ্যন ডি টু ৰাইট এনসাৰ কোৱেশ্যন নম্বৰ 9 এটা এজন বলাৰে 10খন ক্ৰিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণে দিয়া আছে 2 6 4 5 0 3 1 3 2 3 তথ্যখিনিৰ বহুলক উলিয়াব লাগে তো আমি জানো যেটো বাৰম্বাৰতা বেছি সংখ্যক বাৰ আছে ইয়াতে দেখা পাইছো 3 টো 3 বাৰ আছে গতিকে তথ্যখিনি বহুলক হ'ব 3 অপশ্যন সি টু ৰাইট এনসাৰ কোৱেশ্যন নম্বৰ 10 এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিত হ'ল পাখা মানে লুডুগুটিৰ কথা কৈছে ডাই তো আমি জানো ইয়াতে 6টা পিঠি থাকে আৰু 1 ৰ পৰা 6 লৈ পইণ্ট দিয়া থাকে তো ইয়াতে আমি মৌলিক সংখ্যা কেইটা আসলত উলিয়াব লাগে তো আমি জানো 1 ৰ পৰা 6 লৈ মৌলিক সংখ্যা হ'ল 3টা ইয়াতে 2 3 আৰু 5 হ'ল মৌলিক সংখ্যা গতিকে 6টাৰ 3টা মৌলিক সংখ্যা হ'লে মৌলিক সংখ্যা উঠাৰ সম্ভাৱিত হ'ব 3/6 3 to 6 ত 1/2 হ'ব অপশ্যন সি টু হ'ব শুদ্ধ উত্তৰ কোৱেশ্যন নম্বৰ 11 1 plus tan square theta divided by 1 plus cot square theta মান হ'ব তো আমি জানো 1 plus tan square মানে sec square theta আৰু 1 plus cot square মানে cosec square theta গতিকে এই ক্ষেত্ৰত আমি এনেকৈ হিসাব কৰি চাব পাৰোঁ sec square theta divided by cosec square theta sec square মানে 1 by cos square theta আকৌ cosec মানে 1 by sin গতিকে cosec square মানে 1 by sin square theta হ'ব 1 by cos square theta divided by 1 by sin square theta তলত এটা ভগ্নাংশ আছে ওপৰত এটা ভগ্নাংশ আমি জানো এনেকুৱা ক্ষেত্ৰত তলৰ ভগ্নাংশটো উল্টাই পূৰণ হ'ব অৰ্থাৎ sin square টো ওপৰত লব হ'ব আৰু cos square টো হৰ হিচাপে থাকিব গতিকে sin square divided by cos square is equal to tan square theta অপশ্যন ডি টু শুদ্ধ উত্তৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজিৰ এইটো খণ্ডত আমি 2015 চনৰ মেট্ৰিক পৰীক্ষাৰ সাধাৰণ গণিতৰ অতি চমু প্ৰশ্ন কেইটাৰ উত্তৰ কেইটা চাই আছো আৰু ইয়াৰ সম্পূৰ্ণ বিশ্লেষণ তোমালোকক মই দিবলৈ চেষ্টা কৰিছো যিসকলে এতিয়ালৈকে মোৰ ভিডিঅ'টো সাবস্ক্ৰাইব কৰা নাই সেই সকলক মোৰ ভিডিঅ'টো লাইক বা শেয়াৰ তথা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছো লগতে নিজৰ বন্ধু বান্ধৱীসকলৰ লগত নিশ্চিতভাৱে শেয়াৰ কৰিবা বা কমেন্ট বক্সত নিজৰ মতামত দিব পাৰা আজি আমি শেষৰ প্ৰশ্নটোলৈ আহিছো কোৱেশ্যন নম্বৰ 12 6 cm 8 cm আৰু 10 cm ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব তো আমি ক্ষেত্ৰত দেখা পাইছো তিনিটা বেলেগ বেলেগ ব্যাসাৰ্ধৰ ধাতুৰ গোলক গলোৱা হৈছে
আৰু নতুন গোলক এটা তৈয়াৰ কৰা হৈছে। এই নতুন গোলকটোৰ আমি ব্যাসাৰ্ধ উলিয়াব লাগে। যেহেতু তিনিটা গোলক গলাই নতুন এটা গোলক প্ৰস্তুত কৰা হৈছে, গতিকে তিনিওটা গোলকৰ আয়তন আৰু নতুন গোলকটোৰ আয়তন একে হ'ব। তেখেতত আমি দেখা পাওঁ গোলকৰ আয়তন 4/3 পাই r কিউব। প্ৰথমটোৰ ব্যাসাৰ্ধ 6 আছিল, গতিকে 6 কিউব। ঠিক তেনেকৈ 4/3 পাই 8 কিউব প্লাছ 4/3 পাই 10 কিউব। এই তিনিওটা আয়তন মিলি নতুন গোলক প্ৰস্তুত কৰা হৈছে, গতিকে নতুন গোলকটোৰ আয়তনৰ সমান হ'ব 4/3 পাই r কিউব। তো গোটেইকেইটাৰ পৰা আমি 4/3 পাই যদি কমন লওঁ 6 কিউব প্লাছ 8 কিউব প্লাছ 10 কিউব থাকিব। ইফালে 4/3 পাই r কিউব থাকিব। 4/3 পাই যদি আমি কেঞ্চেল কৰোঁ দুইফালৰ পৰা, তেনেহ'লে থাকিব r কিউব। r কিউবৰ মান হ'ব 6 কিউব 216, 8 কিউব 512 আৰু 10 কিউব 1000। টোটাল 1728, যিটো 12 কিউবৰ সমান। গতিকে আমি দেখা পাইছোঁ r কিউব ইজ ইকুৱেল টু 12 কিউব, অৰ্থাৎ r মানে নতুন গোলকটোৰ ব্যাসাৰ্ধ 12 সেন্টিমিটাৰ। অপশ্যন এইটো ৰাইট এনসাৰ।